ভিউৱাৰ্ছ ইতিমধ্যে আপোনালোকে মোবাইলৰ স্ক্ৰীনত দেখা পাইছে আজি টেটৰ 3টা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আপোনালোকৰ মাজত লৈ আহিছোঁ। প্ৰথমতে হ'ল টেটৰ পৰীক্ষাৰ বাবে যি টেণ্ডাৰ দাখিল কৰিছিল, যি টেণ্ডাৰ উলিয়াইছিল সেই টেণ্ডাৰ বিষয়ক লৈ, আৰু 2 নম্বৰতে 155জন যি ঠিকাভিত্তিক টেট শিক্ষকে সুপ্ৰিম কোৰ্টত কোৱা গোচৰ দিছিলে সেই গোচৰৰ বিষয়ক লৈ আলোচনা কৰিম। আৰু টেট পৰীক্ষাসমূহনো কিমান তাৰিখৰ পৰানো অনলাইনসমূহ হ'ব পাৰে তাৰ বিষয় লৈ আমি এই ভিডিঅ'টোত আপোনালোকৰ মাজত আলোচনা কৰিম। সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ানো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ চেনেলটো এনেকুৱা ধৰণৰ বিভিন্ন খবৰ জব নিউজ আপোনালোকে জানিবলৈ পাই থাকিব। ভিডিঅ'টো চাওকচোন আহক। ভিউৱাৰ্ছ আপোনালোকে এখন দেখিবলৈ পাইছে, এখন টেণ্ডাৰ হয় আছাম টেট 2019 অফিচিয়েল ৱেবছাইটৰ পৰা অনা হয়। এখন অসম সৰ্বশিক্ষা অভিযান মিছনৰ জৰিয়তে এইখন প্ৰথমখন টেণ্ডাৰ, যিয়ে টেট পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ আগতেই এখন টেণ্ডাৰ দাখিল কৰে। আচলতে কোনটো এজেঞ্চিক বা কোনটো কোম্পানীক এই টেট পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবৰ বাবে এখন টেণ্ডাৰ দাখিল কৰে। এই পৰীক্ষাসমূহৰ আগতেই এইটো এটা প্ৰথম কাম অনুষ্ঠিত হৈ গৈছে এই টেণ্ডাৰখনৰ জৰিয়তে। আৰু ইয়াতে লিখা আছে ধুনীয়াকৈ টিচাৰ এলিজিবিলিটি টেষ্ট অফ 2019। দ্বিতীয়তে আপোনালোকে মোবাইলৰ স্ক্ৰীনত দেখা পাইছে যে সুপ্ৰিম কোৰ্টত 155জন টেট শিক্ষকে সুপ্ৰিম কোৰ্টৰ গোচৰ ৰুজু কৰিছে। তাৰমানে যি টেট পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছিলে নিয়মীয়াকৰণৰ টেট শিক্ষকৰ, সেয়েহে যোনসকল ঠিকাভিত্তিক টেট শিক্ষক আছিলে সেই ঠিকাভিত্তিক টেট শিক্ষকসকলে সুপ্ৰিম কোৰ্টত ৰুজুৰ গোচৰ কৰিছে, যাতে তেওঁলোকৰ পদসমূহ সোনকালে নিয়মিতকৰণ কৰিবৰ কাৰণে। আৰু এই টেট পৰীক্ষাসমূহ যদি গোচৰটো অতি সোনকালে ডিচিশ্যনটো ল'ব পাৰে, মানে সিদ্ধান্তটো ল'ব পাৰে, তেতিয়াহ'লে নেক্সট 3 নম্বৰ যোনটো মই অপশ্যন দিয়া আছে 3 নম্বৰ মতেই অনলাইনসমূহ আৰম্ভ কৰা হ'ব। আৰু এতিয়া আপোনালোকে দেখা পাইছে ধুনীয়াকৈ। আৰু যদি এই সুপ্ৰিম কোৰ্টৰ যি গোচৰ ৰুজু কৰিছে এইটো যদি অতি সোনকালে যদি সিদ্ধান্তটোত অৱতীৰ্ণ হ'ব পাৰে, তেতিয়াহ'লে 20 আগষ্টৰ পৰা যি অনলাইন ডেট টেটৰ এই অনলাইন ডেটসমূহ আকৌ পুনৰ আৰম্ভ হ'ব। আৰু ইয়াৰ অনলাইন ডেট মানে শেষ হ'ব ছাবমিছনৰ 10 ছেপ্টেম্বৰ তাৰিখে। আৰু তেনেদৰে আপোনালোকে দেখা পাইছে 2টা লেভেলত যিহেতু টেট পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব, আপাৰ এণ্ড লোৱাৰ টেট। আৰু সেই নতুনকেইটাৰ মতে যদি অনলাইনসমূহ হয় তেতিয়াহ'লে ইয়াত লিখা আছে এডমিটৰ ডেট ছেপ্টেম্বৰ মাহৰ শেষলৈ এই এডমিটসমূহ দিয়া আৰম্ভ হ'ব। আৰু ইয়াৰ যি আপোনালোকে টেট পৰীক্ষাসমূহ দিব, ইয়াৰ ঠিক 45 দিনৰ পিছতেই ইয়াৰ ৰিজাল্ট ঘোষণা কৰিব। আৰু সেয়েহে কামটো অতি সোনকালে হ'ব। সেই সিদ্ধান্ত উপনীত হ'ব লাগিব যে কিমান দিনৰ ভিতৰত যি সুপ্ৰিম কোৰ্টৰ যি গোচৰটো দিছিলে এই গোচৰটো কিমান দিনৰ ভিতৰত সিদ্ধান্ত ল'ব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব টেটৰ অনলাইনসমূহ। সেয়েহে এনেকুৱা ধৰণৰ যদি আপোনালোকে ভিডিঅ' চাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। শেষলৈকে চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ।